হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰিছোঁ আপুনি সকলোৱে ভালেই আছে। মই আজি মই লগোৱা ফুল গছ কেইটামান দেখাব ওলাইছোঁ। কেমলীয়া পপি কলি আহিছে, ফুল ফুলিব। কলি আহি আছে, কেইটাৰো ইয়াৰো আহিছে। ফুলটো দেখিলে ফুলিলে বহুত ধুনীয়া লাগে, ভাল লাগে দেখিবলৈ ফুলটো। ইয়াত আকৌ নতুন এটা ফুল ফুলিছে, এইটো নতুন ফুল ফুলিছে। ইয়াতো আছে এটা, দুজোপা গছ ডাঙৰ হৈছে, দুজোপা ডাঙৰ হৈছে আৰু বাকীকেইটা সৰু হৈ আছে। ইয়াত আকৌ ডালিয়া, পুলি আনি লগাইছিলোঁ, মুৰ্গীয়ে চব বেয়া কৰি দিছে। এইফালে নাৰ্জী ফুলৰ পুলি, এটা নাৰ্জী ফুলৰ পুলি লগাইছে। তেলৰ পেকেটত লগাইছোঁ, মিঠাতেলৰ পেকেটবিলাক তাতে লগাই দিছোঁ। এইটো কি নাম মই নাজানো, এইটো ফুলৰ। এইজোপা আকৌ উৰহী গছ, উৰহী লাগি আছে। এইজোপা উৰহী গছ মই পেলাই দিব বিচাৰিছিলোঁ, পিছত ফুল অহা দেখি নেপেলালোঁ। অকণমানি সৰু গছ, এয়া কামি এডালত খালে লগাই ৰাখিছোঁ। এডাল কামি, কামিডাল, এইটো কামি এডালত লগাই ৰাখিছোঁ। দুজোপা গছ, এজোপা আৰু এজোপা, এইজোপা কলি আহিছে। এইফালে ডাঙৰ হৈছে, বহুত হৈছিলে। আৰু এনেকৈ ৰঙা পোকাতে গোটেই উৰহীবিলাক বেয়া কৰি দিছে। এইটো এবাৰ এটা মৰিচা গছত, এইটো মৰিচা গছতে বগাইছে। এডাল মৰিচা গছ তাতে বগাই পেলাই উৰহী হৈছে। আৰু ইয়াত মোৰ গেলেডিয়ামৰ গছ, ফুল ফুলা নাই এতিয়া, ফুলে কি নাই ক'ব নোৱাৰোঁ, গোটটো বেছি ভাল হোৱা নাই। আৰু ইয়াত মোৰ হ'ল বাগানবেলিয়া, এজোপা মোৰ আগফালে আছিল, তাত ৰ'দ নপৰে, আনি পেলাই এই পিছফালে লগাই দিছোঁ। এতিয়া টাবত লগোৱা আছে, পিছফালে থৈ দিছোঁ। থৈ দিয়াৰ পৰা ইয়াত বহুত ফুল আহিছে, বহুত ফুল আহিছে। বহুত আহিছে এতিয়া ফুল। বাগানবেলিয়া সদায় ৰ'দত থ'ব লাগে, কাঢ়া ৰ'দ লাগে ইয়াক, তেতিয়া ফুল ধুনীয়া ফুলে, নহ'লে বেছি ফুল নুফুলে। ইয়াৰ পাতকেইটা বেৰিকেইটেড, কিন্তু গছত পাত নাই, গোটেই পাত সৰি পৰিলে। ফুলকেইটা ডাঙৰ হোৱা নাই এইটো। আৰু এইবিলাকত মই মূলা আৰু লাই শাক ৰুইছিলোঁ, গোটেই মুৰ্গী খুচৰি চেচ কৰি দিছে। আৰু ৰঙা পোকটোৱে পাতবিলাক খাই দিছে। পিছত মই উঠাই পেলালোঁ, এতিয়া একো নাই। এতিয়া মই একো নলগাওঁ, মাটি পেলাই আছোঁ নতুন কৰি, ইয়াতে চোতালতে, পিছফালে মাটি পেলাই আছোঁ। সেইকাৰণে একো লগোৱা নাই, মাটিখিনি পেলোৱাৰ পিছত লগাম। এইফালে মাটি পেলাব লাগিব আৰু, সেইকাৰণে একো নলগাওঁ আৰু ইয়াত এজোপা ফুল গছ লগাইছিলোঁ, এইজোপা, এইটো ফুল বহুত ফুলিছিলে, ফুলি শেষ হ'ল। এইজোপা ডাল এনেকৈ বাঁহ এডাল পুতি পেলাই, বাঁহতে এনেকৈ এডাল শুকাই যোৱা ডাল আছিলে, ডালডাল সোমাই দিছোঁ, সোমাই দি তাতে লগাই দিছোঁ, দেখিছে। গাঁৱৰ পৰিৱেশ, গাঁও, এইবোৰ সৰিয়হ খেতি, এইবোৰ হালধীয়া দেখা গৈছে, অলপ সৰিয়হ খেতি হয়।
বহুত দেখাত ধুনীয়া লাগি আছে। ইয়াত সৰিয়হ খেতি জুম কৰি আছে। এয়া পুৰা সৰিয়হ খেতিবোৰ সৰিয়হ হৈ আছে। এজোপা অৰ্কিড আনি থোৱা আজি কেইবাদিনো হৈ গ'লগৈ। মই লগাব সময় পোৱা নাই, ভাবিছোঁ আজি লগাই দিওঁ। এজোপা এটা গছৰ ডাল হয় মোৰ এজোপাত, আৰু এজোপা লগোৱা আছে অৰ্কিড। ইয়াতে লগাই দি আছোঁ মই। অকলে দিগদাৰ হৈ আছে মই লগোৱা। দুজন মানুহ হ'ব লাগিছিল, যেন ধৰিবলগীয়া মানুহ হ'ব লাগিছিল, তেতিয়া অকণ সুবিধা হ'লে হয়। অকলে লগাইছোঁ কাৰণে অকণ দিগদাৰ অসুবিধা হৈছে। সেইকাৰণে মই আগতে এডাল প্লাষ্টিকেৰে বান্ধি লৈছোঁ। বান্ধি তাৰপিছত এই নাৰিকলৰ বাকলি, তাত মই কয়লা আৰু গছৰ বাকলিবিলাক সেইবিলাক টুকুৰা কৰি ভিতৰত দিছোঁ। লগতে ইটাৰ টুকুৰাও দিব লাগে, ইটাৰ টুকুৰা দিলেও ভাল। দি পেলাই কাপোৰ এখন দি মেৰিয়াই পেলাই মই বান্ধি দিছোঁ। ধৰা মানুহ এজন হ'লে অলপ সুবিধা হ'লে হয়। ধৰা মানুহ নাই যিহেতু মই অকলেই বান্ধিবলগীয়া হৈছে। মই এনেকৈ কাপোৰ এখন দি এনেকৈ বান্ধি লৈছোঁ। আৰু এই ফাঁককেইটাত যিটো ফাঁক হৈ আছে তাতে মই কয়লা আৰু গছৰ বাকলিৰ টুকুৰাবিলাক সোমাই দি আছোঁ। এইবিলাক সোমাই দিছোঁ টুকুৰাবিলাক। মোৰ তাত অৰ্কিড বহুত ভাল লাগে। এনেকৈ টেমা তাত লগালেও হয়। টেমাবিলাকত এনেকৈ অৰ্কিড লগোৱা তাৰ পটবিলাকেই বেলেগ পোৱা যায়। আমাৰ ইয়াত পাবলৈ টান, পোৱা নাযায়, সেইকাৰণে অলপ অসুবিধা হয়, লগাব নোৱাৰি। মই সেইকাৰণে এইটোতে লগালোঁ। লগাই এতিয়া পানীত দি দিছোঁ। আৰু কাপোৰটো অলপ টেৰিকট কাপোৰ দিছোঁ, যাতে বৰষুণত সোনকালে পচি নাযায়। সেইটো কাপোৰ সোনকালে নপচে, বহুত দিন লাষ্টিং কৰে। আৰু ইয়াৰ ভিউটো মই দেখাই আছোঁ। এইটো ভিউটো চাওক, এনেকৈ লগাইছোঁ। এয়া আগত লগোৱা জোপা আগত লগোৱা। ইয়াৰ পুলি ওলাই আছে আৰু নতুনকৈ ওলাই আছে। ওলাইছে এইটো এটা ওলাইছে। এইটো ওলাইছে। আৰু এই গছৰ ডাল এডাল, এইটো গছৰ ডাল এটা। মই তলতে চিমেণ্ট দি পেলাই বনাই দিছোঁ। তলটো বনাই পেলাই লগাইছোঁ। এয়া শিপা এজোপা। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো ইমানতে সামৰিলোঁ। থেংক ইউ।